Hi friends, I'm back with a new topic. In today's lesson, I would like to teach you the use of would. মই কি কলো I would like to. গতিকে আজিৰ ক্লাছত আমি would-ৰ বিভিন্ন ইউজৰ বিষয়ে আলোচনা কৰো। So would has many uses. Out of that, আমি প্ৰথম ইউজটো লৈছো to make a humble and polite request. আমি যদি কাৰোবাক polite request কৰিব লগা হয়, বিনম্ৰভাৱে অনুৰোধ কৰিব লগা হয়, তেতিয়া আমি would-ৰ ইউজ কৰিব লাগিব। এটা উদাহৰণ চাওক এটা সিচুৱেশন আপুনি মনত ভাবি লওক যে আপুনি এখন সভাত বহি আছে আপোনাৰ সন্মুখত এজন বক্তাই ভাষণ দি আছে কিন্তু তেখেতৰ শব্দটো আপোনাৰ কাণত পৰা নাই কিয়া আপুনি ডাঙৰকৈ কক বুলি ক'ব নোৱাৰে কিয়ৰ কাৰণে ক'ব নোৱাৰে because it sounds very offensive and rude শুনিবলৈ বেয়া হ'ব আমি অসমীয়াত ক'ব পাৰিম আমি নিজৰ টোনটো সলনি কৰি পেলাই ক'ব পাৰিম যেনে অকমান ডাঙৰকৈ কওকচোন কিন্তু ইংলিছত আমি যদি ক'ব লগা হয় তেতিয়া আমি would ইউজ কৰিব লাগিব তেতিয়া সেন্টেন্সটো কেনেকৈ হ'ব আপুনি অকমান ডাঙৰকৈ ক'ব নেকি would you please speak a little loud would you please speak would you please এটো একেলগে ক'ব লাগে would you please speak a little loud ঠিক হেৰে বটলটো এইফালে দিবা নেকি would you please pass me the bottle নোটবুকখন দিব নেকি would you please pass me the notebook ঠিক আমি হেৰে would you please লগাই পেলাই ক'ব পাৰো প্ৰেজেন্ট চয়েস আৰু প্ৰিফাৰেন্সৰ ক্ষেত্ৰটো would ইউজ কৰা হয় A lot of people get confused and many of them assume that would is always used in the past. বহুত মানুহে ভাবে would to কেৱল pastত হে ইউজ কৰা হয় স্পেশালি the students তেনেকে ভাবে কিন্তু প্ৰেজেন্ট চয়েসৰ ক্ষেত্ৰটো আমি would ইউজ কৰিব পাৰো প্ৰেজেন্ট চয়েস কোনটো এটা সিচুৱেশন ইমেজিন কৰবা হক Imagine yourself sitting at a restaurant and you want to order food for yourself. আপুনি আপোনাৰ কাৰণে ৰেষ্টুৰেণ্টত অৰ্ডাৰ কৰিছে আপুনি মেনু চাইছে আৰু অৰ্ডাৰ কৰিছে মানে অলপ পিছতে আমাৰ খাদ্য পাবহি তেনুকৰ ক্ষেত্ৰত আমি would ইউজ কৰিব পাৰো যেহেতু এটো ফিউচাৰৰ কাৰণে নহয় বহুত দীঘলীয়া সময়ৰ কাৰণে নহয় 5 মিনিট 2 মিনিট 3 মিনিটৰ পিছতে আমাৰ খাদ্য আহিব গতিকে তেনুকৰ ক্ষেত্ৰটো আমি কি কৰিব পাৰো যেটো শৰ্ট প্ল্যানিং শৰ্ট চয়েস যেটো শৰ্ট প্ল্যানিং এই ক্ষেত্ৰটো আমি would ইউজ কৰিব পাৰো যেনে I would like to take a cup of tea please মই কাপ চাহ খাব পাৰিম মই কাপ চাহ খাম I would like to take a cup of tea I would like to take a cup of coffee আমি হেৰে ক'ব পাৰো ঠিক হেৰে আপুনি আপোনাৰ বন্ধু খুদিব লাগিব তুমি কি খাবা what would you like to have what would you like to have will নহব কাৰণ যেহেতু কিছু সময়ৰ পিছতে আমি অৰ্ডাৰ কৰা বস্তুটো পাম খাদ্যটো পাম গতিকে আমি would ইউজ কৰিব লাগিব what would you like to have তুমি কি খাবা আপোনাক যদি কোনোবাই কয় what would you like to have আপুনি ক'ব লাগিব I would like to have so and so whatever you like আপুনি যি বিচাৰে এটো কৈ দিব লাগিব I would like to have a cup of tea I would like to have a cake আমি হেৰে ক'ব লাগিব গতিকে প্ৰেজেন্ট চয়েসৰ ক্ষেত্ৰটো আৰু প্ৰিফাৰেন্সৰ ক্ষেত্ৰত প্ৰিফাৰেন্স কেনেকুৱা what would you like to have tea or coffee চাহ খাবা নে কফি খাবা কোনটো প্ৰিফাৰ কৰিবা যে I would like to have a cup of tea মই কফি খাম মই চাহ খাম গতিকে এনেকুৱা ক্ষেত্ৰটো আমি would ইউজ কৰিব পাৰো হাম্বল ৰিকুৱেষ্টৰ ক্ষেত্ৰত আমি আৰু এটা কল'কেশন ব্যৱহাৰ কৰিব পাৰো হেতু হল would you mind এটা সিচুৱেশন ভাবি লওক আপুনি গাড়ীত গৈ আছে আপোনাৰ সন্মুখৰ খিৰিকীখনৰ পৰা খুব জোৰে বতাহ আহিছে আপুনি খিৰিকীৰ কাষত থকা ব্যক্তিজনক ক'ব লাগিব খিৰিকীখন বন্ধ কৰি দিয়ক তেতিয়া আপুনি কি বুলি ক'ব লাগিব would you mind ইউজ কৰি আপুনি ক'ব পাৰে would you mind closing the window please would you mind closing the window please এর আপুনি মন কৰিছে would you mind ধৰ পিছত আমি verb লগত ing যোগ কৰিছো would you mind closing the window please আমি ঠিক হেদৰে ক'ব পাৰো ঠিক হেদৰে ভলিউমটো অকমান কমাই দিয়ক হেতু আমি ক'ব পাৰো would you mind turning the volume down a bit would you mind turning the volume down a bit আমি হেদৰে ক'ব পাৰো এই ধৰণৰ সেন্টেন্স বিলাক would you mind closing the window please এই ধৰণৰ সেন্টেন্স বিলাক আমি অসমীয়ালৈ অনুবাদ কৰিব নোৱাৰো you cannot literally translate from English to Assamese because that come out with altogether different meaning here যিকোনো এটা ভাষা ন্যাচাৰালি শিকাটো বেছি ভাল ঠিক আছে তাৰ পিছৰ ইজটো হল willৰ past form হিচাপে আমি would ব্যৱহাৰ কৰো এটো এটা কমন ইউজ হয় যে willৰ past form হিচাপে would টো কেনেকৈ ইউজ কৰা হয় ধৰি লওক আপোনাৰ বন্ধুৱে আপোনাক কালি কৈছিল মই তোমাৰ লগত যাম বন্ধুজনে যাম বুলি কৈছে ফিউচাৰ টেন্সত কৈছে কি কৈছে
I will go with you বন্ধুজনে কিন্তু will ইউজ কৰিছে আৰু কেতিয়া কৈছে আজি নহয় কালি I will go with you সেই কথাটোকে আপুনি আজি কি দৰে ক'ব যে মোৰ বন্ধুজনে মোৰ লগত যাম বুলি কৈছিল my friend said that he would go with me হি মোৰ লগত যাম বুলি কৈছিলে চন্দনে এখন চাইকেল কিনিম বুলি কৈছিল কেতিয়া কৈছিলে আগত কৈছিলে সেই কথাটোকে আজি আপুনি আপোনাৰ ধৰণে কৈছে যে চন্দনে এখন চাইকেল কিনিম বুলি কৈছিল চন্দন said that he would purchase a bicycle উদৰ আৰু কিছুমান ব্যৱহাৰ আছে যেনে মই তাই আহিব বুলি ভাবিছিল I thought she would return মই হি কিতাপখন ঘূৰাই দিব বুলি ভাবিছিল I thought he would return the book so আজিৰ ক্লাছত আমি উদৰ এইখিনি আলোচনা কৰিলো উদৰ আৰু বহুত ইউজ আছে আমি বেলেগ এটা ক্লাছত ইয়াৰ বিষয়ে আলোচনা কৰো আশা কৰো আপোনালোক কিছু পৰিমাণে হলেও উপকৃত হ'ল ধন্যবাদ